আকৌ এবাৰ শৈশৱলৈ উভতি যাবলৈ মন যায়। কি যে দিনবোৰ আছিল। মুখত এটা মিচিকীয়া হাঁহিৰেই দিনটো আৰম্ভ হৈছিল। সময়বোৰ যে ক'ত কেতিয়া হেৰাই যায়, মাথো ৰৈ যায় অনুভূতি, একোটা স্মৃতি। শৈশৱৰ সেই দিনবোৰত নাছিল কোনো আধুনিকতাৰ প্ৰভাৱ, যান্ত্ৰিকতাৰ প্ৰভাৱ, মাথো আছিল নিস্বাৰ্থ হাঁহি, নিস্বাৰ্থ মৰম। উভতি চোৱা ধূলি অৰিবাতে, ধূলি হৈ হৈ উৰিব জীৱনী। উজুতি খোৱা উচুপনিবোৰে ছবি হৈ হৈ কবহি কাহিনী। দৰা কইনা লুকা ভাকু নানা ৰঙীন খেলেৰে ভৰি পৰিছিল এখন ৰঙীন পৃথিৱী। শৈশৱৰ সেই সময় আৰু এতিয়াৰ সময়ৰ মাজত আকাশ পাতাল পাৰ্থক্য। ক'ত কেতিয়া হেৰাই যে গ'ল শৈশৱৰ সেই নিস্বাৰ্থ মনবোৰ, নিস্বাৰ্থ হাঁহিবোৰ। এতিয়া মাথো যান্ত্ৰিকতাৰে ভৰা সময়, একোটা স্বাৰ্থহীন মন। শৈশৱ, তই আকৌ এবাৰ ঘূৰি আহিবিনে? ল'ৰালিৰ সেই নিস্বাৰ্থ হাঁহিবোৰ, নিস্বাৰ্থ মনবোৰ আকৌ এবাৰ উভতাই দিবিনে? অচিন আকাশৰ সিটো পাৰে পলকেও ঠিকনা সলালে।